নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি মই আছোঁ এই নৰপতীয়াতে আৰু ৰাতিপুৱা ভাতটো খাবলৈ কাৰণে মানে স্লিপ টিলিপ লৈ মেলি দোকানলৈ গৈ আছোঁ। তাৰপিছত ভিডিঅ'টো চাই থাকক একেলগে, অলপ ক্লিপ নকৰাকৈ। A few moments later. তো ভাল লাগে আৰু আগতিকে আহি পাই গ'লোহি মই মেইন ৰাস্তাত। তাৰপিছত আৰু জাতি ৰমেশৰ দোকানলৈ যাম। তাৰ পৰা বস্তু ল'মগৈ, কি কি ল'বলৈ আছে, আলু, তেল, নিমখ, কিবা কিবি ল'ম। চাই থাকক, কিবা কিবি ল'ম আৰু চাই থাকক একেলগে। এটা দিগন্ত আৰু উত্তল পিছু দিকে কমে নাহে। ফাইনেলি ৰমেশৰ দোকানৰ পৰা বস্তু লৈ মেলি আহি গ'লোঁ। চিপ, তেল, কিবা কিবি বিস্কুট চিস্কুট লৈ মেলি চাহ তাহ খাবলৈ কাৰণে লৈ ল'লোঁ। তাৰপিছত এতিয়া বাইদেউৰ ঘৰলৈ কাৰণে গৈ আছোঁ। যোনটো তাত লগ পাইছোঁ বাইদেউহঁত। এতিয়া এই পাই গ'লোঁ বাইহঁতৰ ঘৰত ফুল চব কি মজা মজা আছে। তাৰপিছত ভৰিটো ধুই লওঁ টিভিত। আহি ৰুমত সোমাই গ'লোঁ। তাৰপিছত আমাৰ বায়ৰ ছোৱালীটি ইমান ধুনীয়া ধুনীয়া ধুনু ধুনু হাই কৈ যা, হাই হাই। এতিয়া আমাৰ বায়ৰ ছোৱালীটি। তাৰপিছত এতিয়া ভাত খাই লগে, অলপ ওলাই যাম, চাই থাকক। এতিয়া মানে ভাত চাত খাই শেষ হৈ গ'ল। তাৰপিছত মই এতিয়া 20 টকা পাণ নিবলৈ কাৰণে আহিছোঁ। এই ঘৰ এটাৰ পৰা ওচৰ আমাৰ বাহঁতৰ ঘৰৰ ওচৰৰ পৰা মানে পাণ লৈ যাবলৈ কাৰণে আহিছোঁ 20 টকা। তাৰপিছত আৰু 20 টকা লৈ মেলি আহিম। পাণটোতো লৈ লওঁ 20 টকা। তাৰপিছত এতিয়া গৈ আছোঁ বাহিৰৰ ঘৰে। ফাইনেলি ঘৰত পাই গ'লি। তাৰপিছত এতিয়া নন আৰু সময়টা ষ্টপ ৰেডি। আমি এতিয়া শুই লওঁ। তো কেতনাটোৰ যাই পাৰ হৈ আৰু A few moments later. যেতনাটোৰ যাই পাৰ হৈ যাবই আৰু ফিৰকে আইক লাগে আৰু তো গাইছে আম খাই আছোঁ। তো গাইজ শুই উঠিয়ে আম এটা খাই দিলোঁ। তাৰপিছত এতিয়া ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। কোনোবা যদি মোৰ চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰিব। তো